সিদ্ধাৰ্থৰটোতো প্লেনিং আছিলেই হা শেখৰো মানে কম নহয় মানে তাৰ মতে মানে সিটোতো বাদ্যযন্ত্ৰ হয় সি তাৰ মতে মানে সি যিহেতু ষ্টুডিঅ'টো সি বনাইছে এতিয়া বোলে গুণে খাই গ'ল হা ডেট ইজ এ স্কিলছ অফ কনষ্ট্ৰাকশ্যন সি মোক জ্ঞান দি আছিলে সেইদিনাখন যে ঘৰ কেনেকৈ বনায় এতিয়া চাওক দাদাকতো গমেই পাইছে বস্তুটো বনাম মানে বনাম চ' তাৰপিছত যেতিয়া মই সুধিব যাওঁ তেতিয়া মানে প্ৰত্যেকবাৰ ন'টিছ কৰোঁ যে সিদ্ধাৰ্থ আৰু শেখৰৰ মানে কিবা মুখৰ এক্সপ্ৰেশ্যনেই বদলি যায় বুজিছেনে কাৰণ ঘৰ এটা বনালেতো ডাঙৰ ইনভেষ্টমেণ্ট এটা সোমাই যাবতো তেতিয়া তাহাঁতৰ চাগে অংক নিমিলিব বা ইডৰ মতে মানে তাহাঁতি বনালে চাগে তাহাঁতি পইচা মাৰিব পাৰিলে হয় এতিয়া দায়িত্বটো দাদাই মোক দিছিলে আৰু আমি প্ৰফেচনেলি ট্ৰেইন হৈ পেলাই কিহৰ কাৰণে আহিছোঁ আমি অসমখন বনাবই আহিছোঁ মইতো বম্বেতে আছিলোঁ হয়নে কোনোবাই যদি কয় যে ই ইনফ্লুৱেঞ্চ লগাই পেলাই হেৰি কৰিছে মোৰ মাৰ্কশ্বিটখন এটাই ডিগ্ৰী আছে চাই লওক চ' গতিকে দাদাই পাৰ্চনেলি হেৰি কৰিছিলে আমি চব ৰেডি আছোঁ চব টীম আছিলে এহঁতে মিউজিকৰ লাইনৰ পৰা আঁতৰি পেলাই কনষ্ট্ৰাকশ্যনৰ চিনত ইমান কিহৰ কাৰণে ইণ্টাৰেষ্টেড দাদাৰো বৈহে থাকিব মই তেহঁতৰ ইডাৰ ৱে চ' আমি যেতিয়া ডিজাইনবোৰ ডিছকাশ্যনৰ কাৰণে তেওঁৰ ওচৰত কাৰণ সদায় অকুপাইড থাকে তেখেতে মাল্টিপল টাইমছ গৈ পেলাই অলপকৈ সুধি যাওঁ এদিন ন'টিছ কৰিলোঁ যে তেখেতে মানে বহুত দুখত ভাঙি পৰিল তই নাজানো মই কিমান অকলশৰীয়া তই নাজানো মই কিমান লোনলি মোৰ একোৱেই নাই মই একদম জিৰ' মানে তেখেতে একদম পূৰা এজন ভাঙি পৰা মানুহজনৰ নিচিনা চ' মই দাদাক সুধিলোঁ যে দাদা এনেকুৱা কি হৈ গ'ল মানে বস্তুটো আপুনি এনেকৈ কিয় ভাবিছে চ' তাৰপিছত দাদাই কয় তই নাজানো মোৰ লাইবিলিটিজ কিমান কৈ মানে কান্দি গ'ল মানে মানুহজন ঘপককৈ বুজিছেনে এতিয়া আপোনাৰ কান্ধত যদি জুবিনদাৰ নিচিনা মানুহ এজন যদি কান্দি যদি কয় মইতো গোটেইখিনি বস্তু দি থৈয়ে যাম সেইটো এনেও পাব্লিকলি জুবিনদাই বহুতবাৰ কৈছে কিন্তু গৰিমা বৌৰ কাৰণে আৰু দেউতাকৰ কাৰণে ঘৰ এটা দি থৈ যাম যোনটো মই মৰাৰ পিছত মিউজিয়াম হ'ব